গুড মৰ্ণিং গাইজ, কি খবৰ আপোনালোকৰ? আৰু আজি গৈ আছোঁ মই মোৰ বাইকৰ ছাৰ্ভিচিং দিব। তো দুদিনমান ব্লগ দিয়া নহ'ল, অলপ দিগদাৰ হৈ আছিলে, এক্সাম আহিছিলে, এক্সামৰ কাৰণে পঢ়িবলগীয়া হৈ আছিলে। তো আকৌ এতিয়া মই ব্লগ বনাব ষ্টাৰ্ট কৰিছোঁ। তো আজি গৈ আছোঁ মোৰ বাইকৰ ছাৰ্ভিচিং দিব, আৰু বাইকৰ ছাৰ্ভিচিং দি কি কৰি আছোঁ দেখাই আছোঁ। চ' লেটছ গ'। আৰু এনেই কি আমাৰ প্ৰব্লেম আছে চব কৈ দিয়া হ'ল, আৰু এয়া দি দিছে। গাড়ী যাব এতিয়া ভিতৰত ছাৰ্ভিচিঙৰ কাৰণে। চাই থকা কি হৈ আছে। গাড়ীখনৰ ছাৰ্ভিচিং হৈ আছে। ছাৰ্ভিচিংটো হৈছেগৈ আৰু গাড়ীখন আহিব এতিয়া। তো গাড়ীখন লৈ পেলাই ঘৰত গৈ থাকোঁ, চাই থাকক। চ' ফাইনেলি ঘৰত আহি আছোঁ এতিয়া, আৰু ঘৰত পাই পেলাই বিন্দাছকৈ গাড়ীখন পলিচ কৰিব লাগিব। পলিচ কৰি দেখাই আছোঁ, চাই থাকক। ঘৰত আহি আছোঁ। ঘৰ পালোহি, আৰু ঘৰ পাই পেলাই তাহাঁতৰ তাত ভালকৈ পলিচটো নামাৰে, অকল গাড়ীখন ধুইহে দিয়ে। আৰু এতিয়া মই ভালকৈ পলিচটো মাৰি লৈছোঁ। মাৰি আছোঁ মটৰ মেক্সৰ পলিচ। ফাইনেলি পলিচ কৰা হৈ গ'ল, আৰু লুকটো চাওক এতিয়া। পলিচ কৰি দিয়াৰ পিছত কেনেকুৱা চালিয়া হৈ যায়। গাড়ীখন পলিচ চলিচ কৰা হৈ গ'ল, আৰু গাড়ীখন ভিতৰত ভৰাই দিলোঁ। আজি কেনি যোৱা নাই, আৰু ক'তো যাবলগীয়া প্লেন নাই। সেইকাৰণে গাড়ীখন ভৰাই দিলোঁ, ভালকৈ সামৰি লৈছোঁ। হ'ব বিন্দাছ। এতিয়া গাড়ীখন ধুনীয়াকৈ কভাৰ চভাৰ লগাই হৈ গ'ল। বিন্দাছকৈ গাড়ী থাকিলে, আৰু মই এতিয়া যাওঁ ফালে বিন্দাছ হৈ গ'ল।
আজকে কভাৰ চভাৰ লগাই গাড়ীখন ধুনীয়াকৈ পেকিং কৰি দিলোঁ আৰু এতিয়া মই যাওঁ ভাত খাবলৈ আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আৰু আজি ভিডিঅ' চাই অকণমান ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব ছোৱালী ইমানতে বাই বাই